তো গাইজ ফাইনেলি কালি কোৱা মতে মানে আজি আমি বটেঙা লোকেল পিটিকাটো আৰম্ভ কৰিম আৰু মানে ইয়াৰ লোকেল বটেঙা লৈ আহিছোঁ। আমাৰ লগত ভাইটি দুটা আছে আৰু এইফালে বহুত আছে, একদম চবে মিলাই আজি খাম আৰু নাই কি কওঁ খোৱা। তো মানে কালি ক'লোঁ যিহেতু বটেঙা আজি লোকেল পিটিকা যিটো নেকি আপোনালোকে চাব। আজি আমি মানে একদম জুতি লগাই খাম, য'ত নেকি আদা ৰহুন যিকোনো একদম সকলো মিহলাই মানে একদম পিটিকাটো আৰম্ভ কৰিম আৰু মানে আপোনালোকে চাব পাৰে। এইটো যিটো নেকি বৰটেঙা বুলি কয়, বৰটেঙা লোকেল পিটিকা মানে ষ্টাৰ্ট কৰিম আৰু এতিয়া কাটা আৰম্ভ কৰি আছে। আমাৰ লগৰীয়া এটাই কাটিবলৈ ষ্টাৰ্ট কৰিছে। এইটো কাটি দে, চব কাটি মাৰিছে, চব খাম আছে নেকি? তো আপোনালোকে চাই থাকিব। বৰটেঙাৰ লোকেল পিটিকা আপোনালোকে দেখি পাব আৰু খাবলৈ পাব। খাব নাপায়, চাব পাব। তো গাইজ চাই থাকিব। কাৰ্যকাৰী ষ্টাৰ্ট হৈ আছে, এতিয়া বটেঙা কাটা ষ্টাৰ্ট হৈ আছে। ফালে চৰিয়া লৈ আহিছোঁ, ফালে কুটন বিচন কৰিবলৈ এইটো কি বুলি কয় জলকীয়া, আৰু এইটো বটেঙাৰ একদম টুপি পিন্ধি ল'লে। বটেঙা খাবি ন? আচ্ছা, তাৰপিছত ইফালে চৰিয়া আছে। বটেঙা কাটি কেনেকুৱা অনুভৱ কৰি আছ? ফিলিং কেনেকুৱা লাগি আছে? মজা ন? এয়া বটেঙা কাটি আছে আৰু বটেঙা একদম বাৰে ফালে আহিছে। তো নদীৰ ওচৰতে আহিলোঁ আৰু নদী মানে একদম বৰ ধুনীয়া আৰু এইবোৰ তাল মাৰি আছে একদম। এই নাচন ওলাই গৈছে, খাব পাব। ইয়াত জলকীয়া আছে নেকি? জলকীয়া আছে, এইও খাব নেকি? তো আমিও খাম নেকি? বটেঙা বৰ্তমান ষ্টাৰ্ট হৈ আছে, বৰ্তমান একটা হৈছে আৰু মানে ৰেডি কৰি আছে, যিটো নেকি বাকলি গুচাই আছে। কেনেকুৱা লাগিব জানো খাই কিনি? ভাল লাগিব ন? আচ্ছা, আৰু এইটো এটা চাব পাৰে, যিটোহে ডাঙৰ ডাঙৰ মানে একদম বাৰে। আজি একটা গ্ৰুপ ওলাই আহিছোঁ আৰু বটেঙা খাবলৈ, এইকেইটা চাব পাৰা। গাইজ বৰ্তমান ৰেডি হৈ আছে, এইটো নেকি যিটো নেকি বাকলি গুচাই আছে আৰু খন্তেক পিছত খাব পাম হেনো। আপোনালোকে চাই থাকিব, জিভা পানী নেপেলাব। কেনে হৈছে পিটিকাটো ক'ব কমেণ্ট কৰি নাই কি? মাৰি আছে আৰু ইয়াত লোকেল ভাইটি। ঠাণ্ডা লাগিছে নেকি তোৰ? বিৰাট টাইট নেকি? দে তাই একদম মজা আছে পাবা। এইকেইটা বেছি মিঠা লাগিব নেকি? বেলেগ বেলেগ গছৰ আছে। তো গাইজ মানে 30% হৈছে আৰু মানে 30% পিছত আৰু পিটিকাটো ষ্টাৰ্ট হ'ব। ইয়াত নেকি কিবা কি বুলি কয় নিমখ চিমখ মিহলাবলৈ কাৰণে এইটো ডাঙৰ এটা চৰিয়া লৈ অহা হৈছে। এই খালেই মানে একো নাই, খাব দে, আমিও খাম লাহেকৈ। গৰম যে ইমান দিছে আৰু নক'ব দেই, বৰ বেয়া গৰম দিছে, টিকা ফটা ৰ'দ দিছে। তাৰ কাৰণে আৰু গাছৰ ছাদ আহি কিনি একদমবাৰে বটেঙাটো একদম নেকাই চেকাই একদম খাম আৰু এটা কথা, ভিডিঅ'বোৰ প্ৰতিটা ভিডিঅ'তে কওঁ, আপোনালোকে অলপ ছাবস্ক্ৰাইব কৰিব আৰু পাৰিলে বেল আইকনটো খিলটিং খালটাংকৈ বজাই ল'ব আপোনালোকে, কাৰণ তেতিয়াহে আমাকো ভাল লাগে ন ভিডিঅ' বনাই। তো গাইজ চাই থাকিব, আপোনালোককো দেখুৱাম, আমিও খাম। এয়া বৰ্তমান বনাই আছে, যেনেকৈ মানে লোকেল পিটিকা বুলি কৈছে ন। তো এয়া চাব পাৰে, বৰ্তমান ষ্টাৰ্ট হৈছে, ইয়াত 10% হৈছেহে আৰু ইফালে আছে, ইফালে আছে, সেইফালে আছে, বহুতখিনি আছে। মানে এতিয়াও বাকী নাই আৰু একদম বহুতখিনি আছে। তাৰ কাৰণে অলপ দীঘলীয়া হ'ব ভিডিঅ'টো, তাৰ কাৰণে একো নাই, আপোনালোকে স্কিপ নকৰাকৈ চাই দিব। মানে যিটো নেকি বস্তুটো মানে নেকাওঁতে কিবা মিলাওঁতে বহুত টাইম লাগে, তাৰ কাৰণে মানে আৰু গোটেইখিনিয়ে মানে একদম একেলগত মানে নেকাই আছে আৰু চাই থাকিব আপোনালোকে। ইয়াত দেখিব পাৰে চবে নেকাই আছে, ইফালে 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 এইখিনি হৈছে, কোনো 30% হৈছে আৰু এতিয়া বহুত টাইম লাগেতো মানে নিকাওঁতে মিলাওঁতে, মানে একদম নেমু নিচিনা নহয় মানে শ্বৰ্টকাট এনেকৈ টুকুৰা টুকুৰা কৰি দিবলৈ। এইটো বৰটেঙা যে, তাৰ কাৰণে অলপ সময় লাগে, তাৰ কাৰণে চবেই মিলি কিনি আৰু পিটিকাটো বনাই আছে আৰু এয়া চাব পাৰে। চবেই হাতৰ কামত ব্যস্ত, মই মোৰ হাতৰ কামত মানে আপোনালোকক দেখুৱাবলৈ কাৰণে। আৰু এয়া নদীৰ পাৰতে আহি দিলোঁ আৰু আজি, যিটো নেকি নদীৰ পাৰ একদম ফিৰফিৰিয়া হাৱা মাৰি আছে, একদম সুন্দৰ লাগিব আৰু খাই কিনে নে কি কয়।
বৰ্তমান কামত ব্যস্ত চবে এয়া চাব পাৰে চবে কামত ব্যস্ত নাই কি হেতে খাবি নাই কি এই খাবি হতে গছ কিনি দিবি আকৌ গুটিগিলা নিদিবি দেই গুটিগিলা গুটি নিদিবি আৰু সিফালে কিবা এটা ফেলাই দিলে আৰু বৰ্তমান চবে ব্যস্ত একদম মানে হাতৰ কামত ও চাই আছো আৰু খাইছিলো নিমুটেঙা খাইছিলো মনটো নামানে আৰু তাৰ কাৰণে আৰু কি কৰো বোলো অলপমান এইডোখৰ খাই দিছো আৰু মজা মিঠা হৈছে যিটো নেকি মিঠা আহিয়া একদম বহুত টেষ্টি হৈছে আৰু নিমখ জলকীয়া যিটো নেকি আদা ৰহুন পৰিব তেতিয়াতো আৰু নক'ব আৰু লোকেল পিটিকাতকৈ পিটিকা হৈ থাকিব বৰ্তমান ষ্টাৰ্ট হৈ আছে লাগি আছে আৰু চবেই চবৰ কামত কেমেৰাটো ইমান ভাল নহয় তাৰ কাৰণে একো নাই বাৰু অলপ খোলা খোলা আহিছে চবেই কামত ব্যস্ত আৰু মানে একদম হ'লেই প্ৰায় 50% মান হ'লেই কিজানি ন 50% হৈছে ন 50% হৈছে বুলি কৈছে আৰু এয়া চাব পাৰে চবেই কামত ব্যস্ত আৰু এতিয়া আদা ৰহুন পিঁয়াজ মানে যিখিনি লাগে সেইখিনি ময় মছলা মানে খুন্দি আছে আপোনালোকক দেখুৱাম খুন্দি আছে আৰু এইটো নেকি আমাৰ জম্বুৰা বুলি কওঁ ন আমি এইটো বৰটেঙা হয় জম্বুৰা নহয় ইয়াত নিমখ আৰু যিমান পাৰে সিমানখিনি দিবলৈ চেষ্টা কৰিবি যাতে একদম মানে নাকে মুখে ধোঁৱা ওলায় নাই কি ক এইডোখৰ খাই দিওঁ মজা হৈছে যথেষ্টখিনি মিঠা ফিলিং কেনেকুৱা লাগিছে মজা লাগিছে ন আৰে বৰটেঙা খোৱা জুতিয়ে বেলেগ বুলি কৈছে বৰ্তমান মানে যিখিনি ময় মছলা লাগে সেইখিনি ঢালিছে এয়া চাব পাৰে আৰু গিলাচ চিলাচ একদম যি লাগে চব লৈ আহিছোঁ সুবিধা যিখিনি সুবিধা লাগে আৰু এইফালেও খাই আছে এইকেইটা নিমখ চিমখ দিয়া নাই এনেই খাই আছে আৰু আমিও খাম এতিয়া লাহেকৈ তো গাইজ ভিডিঅ'টো চাই থাকিব আৰু লাইক কৰিব ভাল লাগিলেও নালাগিলেও আৰু কমেণ্ট কৰিব কমেণ্ট বক্সত মোৰতো চৰি আকৌ নিয়মে আছে পুৰা চেলেকিছে মানে মিঠা লাগিছে বুলি কৈছে তাক তাৰ কাৰণে কেনেকুৱা লাগিছে মজা লাগিছে ন তো ৰ'দো বহুত দিছে আজি সেইকাৰণে আৰু ভাবিলোঁ বৰটেঙাটো খাই দিওঁ আৰু খাম আৰু এতিয়া প্ৰায় 95% হৈছে এতিয়া 99% হৈছে পাত ফালি আছে পাত ফালি কিনি মানে পাতৰ একদম ধুনীয়াকৈ পাতত বিলাই কিনি খাম আৰু এয়া পাত ফালি আছে আৰু এইফালে বিলাই আছে গিলাচতকৈ এতিয়া আমিও খাম ইফালে বহি আছে খাবি নেকি আচ্ছা ইয়াত বিলাই আছে আৰু আমিও খাবলৈ ৰেডি হৈছোঁ আৰু 99% হৈছে পাত ফালা খতম না অঁ হাতটো ধুই আহোঁ কাৰণ হাতত লেতেৰা হৈ আছিলে তাৰ কাৰণে হাতটো ধুলোঁ এতিয়া বঢ়িয়াকৈ খাম আৰু তো গাইজ চাব পাৰে আমি বৰটেঙা বৰ্তমান জুতি লৈ আছোঁ কি কৰিছোঁ বোলে যথেষ্টখিনি টেষ্টি হৈছে যথেষ্টখিনি ভাল হৈছে মজা লাগিছে খাই
কাৰোবাৰ আহে নেকি ইফালে ঝোল বনাই লৈছে জুচ বুলি কয় সেইটো মৰিব ঝালত কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে খাই তো গাইজ ভিডিঅ'টো এইখিনিয়ে টেঙা খোৱা টপিক খতম আৰু নেক্সট কি ভিডিঅ' পাওঁ তাকে বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ কাৰণে তো ইয়াৰ খতমেই হোৱা নাই এতিয়া খাবহে যিটোহে খাই আছে চাই লওক কেনেকুৱা লাগিছে খাই বৰ বেয়াকৈ খাইছে তো নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈ